আমি ওলাই আহিছোঁ বন্ধু এজনৰ ঘৰলৈ। তাত আমি কেইজনমান বন্ধুৱে মিলি আজি পৰ্ক বনোৱাৰ কথা আছিলে, গতিকে ব'লক। জুই ধৰা, কুটা বচা, এই প্ৰথমৰ কামখিনি আমাৰ হৈ গ'ল আৰু এতিয়া আমি বহি আছোঁ গোটেইকেইজন। আমাৰ ইয়াতে কথা অলপ আড্ডা। সকলোকে নমস্কাৰ, আশা কৰোঁ সকলো ভালে আছে। আচলতে কালিয়ে প্লেন আছিলে আমাৰ, আজি ইয়াত আমি পৰ্ক বনাম। গতিকে আপোনাৰ আৰু সেই হিচাপত আমি আহিলোঁ আৰু গোটেইখিনি যোগাৰ হ'ল। আমি পৰ্ক বনি আছে আৰু তাৰ মাজতে বন্ধু দুজন আহি ওলালেহি। তেওঁলোকে ঘৰত পৰ্ক বনাই আনিছে টিফিনত। এইখিনি ঘৰৰ পৰা বন্ধু এজনে বনাই আনিছে। এইখিনি চব একদম পুৰা খৰিচা দিয়া বইল পৰ্ক। একো তেল মছলা নাই ন? তেল মছলা নাই। মই দেখুৱাই দিছিলোঁ বন্ধুজন, তেওঁ নিজে ক'ব কেনেকৈ বনাইছিলে। কমপ্লিট বইল গাহৰি, ইয়াত কোনো তেল মছলা নাই, আদা নহৰু আৰু আপোনাৰ শুকান জলকীয়া আৰু নগা ধনিয়া। অ'কে, বঢ়িয়া। এইখিনি হৈছে আমাৰ মাংস। এইটো লাগি আছে আমাৰ, এই আমাৰ এয়া জুইত পৰ্ক হৈ আছে লাহে লাহে, আৰু সেইখিনিতো বনাই আহিছে। এইখিনি বনি আছে, সুন্দৰকৈ তিতা লৰাই আছে। ইয়াত অকণো তেল মছলা একো দিয়া নাই এতিয়ালৈকে, খালী বইল হৈ আছে একদম বঢ়িয়াকৈ। এইটো কিমান দেৰি লাগিব বাৰু? আধা ঘণ্টা। অ'কে। পাহাৰটো নহয়, পাহাৰে গেলাটো নহয়, পাহাৰ যিটো মিনিমাম 6 মাহমান থাকিলে ইয়াত চেণ্টটো। ৰঙাটো নানিলে কেলে? ৰঙাটো খৰিচাহে দি থয়, তাত একো কি জলকীয়া গুড়িহে দি থয়। সেইটো বেছি ভাল হয় খাবলৈ। এইটো চাওঁ চেণ্টটো আছে, এইটো মই চিয়াম গাঁৱৰ পৰা লৈ আহিম ৰ তেতিয়া বোলে। গোটেইখন দি দে, এই গোটেইবিলাক খাব তই নিজে বনাব যিটো নহয়, এইটো টেঙা নাই। পানীখিনি কেলে দিছ? টেঙা হ'ব নেকি? টেঙা নাই, পানীটো মিল মানুহে একে খৰিচা খালে প্ৰেছাৰ বাঢ়ে। খৰিচাত যিটো ফাইবাৰ আছে ন, পাহাৰীয়া মানুহে আজিলৈকে খালে কাৰো গা বিষ নহয় আকৌ। হয় নেকি? ৰেগুলাৰ খৰিচা খাই থাকে। ইমান বছৰ ইমান পাহাৰ থাকিও গম পাওঁ। আগলৈ খৰিচা খালে বোলে পুৰণা বেমাৰ উক দিয়ে বোলে, বহুতে কয়। আপোনাক বলক নগা গ'লে যাওক, অৰুণাচলী গ'লে ডেইলি খাব, ডেইলি খুৱাব। হয় তাহাঁতৰ হৈছে নে মৰিছে তাহাঁতি? তাকে আমাৰ অসমীয়া মানুহৰ ধেৰ কথা, আৰু অসমীয়া মানুহৰ ডক্টৰো ধেৰ হ'ল ন আজিকালি। মিচিং মানুহৰ ঘৰতো খৰিচা থাকে, ডেইলি খাব। আমাৰ দিলে হৈ গ'ল নি? খৰিচা দিলি হৈ গ'ল নেকি? অ'কে। মানে ভাতৰ লগত খাবৰ কাৰণে আমি আজি আচলতে অকণ জোল কৰিব লগা হৈছে। আমাৰ গ্ৰেভি অলৰেডি আছে, এইখিনি কমিব। ইয়াৰ আৰু 30% কমিব ন? 30% কমি যাব, আৰু কমি যোৱাৰ পিছত আমি দেখুৱাম। অ'কে। আমাৰ মাজত ওলোৱা কথাৰ টপিক ঢেৰ। আমি পাতি আছিলোঁ আমাৰ আন এজন বন্ধুৰ কথা, যাৰ ব্ৰহ্মপুত্ৰৰ পাৰত বহুত ডাঙৰ খেতি আছে। তাত সিহঁতৰ পোহনীয়া গৰুক যিমান চব্জি সিজাই খুৱাই দিয়া হয়, আমাৰ ইয়াত মানুহে বোলে সিমান চব্জি খাবলৈ পোৱা নাই। মানে খেতিটো চাই পাগল হৈ যাবি। কেনেকুৱা মজা নহতীয়া মই ক'লো আমি তাত খানা চাওঁ, তাত গাখীৰ এটা গাখীৰ চাহ খুৱাব, তাত গাখীৰ চাহ তাত চব পাগল হৈ যাবি। আমি ক'লো মই তাহাঁতক কৈছোঁ এইকেইটা গৰু কিছু বেলেগ কিনো বোলে লাকি গৰু দেখা নাই দিছে মানে তেনেকুৱা ধৰণে চব্জি ফুলকবি, বন্ধাকবি, ফুলকবি, দিল মিল চব বইল কৰি দি দিয়ে। কথাৰ মাজতে আমি আমাৰ পৰম্পৰা কিছুমানৰ কথা পাতি আছিলোঁ। গৰু বিহুদিনাখন 100 এবিধ শাক খোৱা, হালধি পানী ছটিওৱা, নহৰু থেতিলে গোটেই বাৰীলৈ ছটিয়াই দিয়া। সেইবোৰ কৰিলে বোলে সাপ নাহে, কীট পতংগ নাহে। নাপাওঁ কিন্তু মই কৈছোঁ মোৰ মায়ে 100 এবিধ বুটলিছিলে। ফাইনেলি আমাৰ মাংস হৈ গ'ল, আৰু এতিয়া আমাৰ প্লেটত মাংস আছে, নেমু আছে, পিঁয়াজ আছে, মাংস আছে, জলকীয়া আছে। সকলোৰে নিজৰ নিজৰ প্লেট সাজোঁ। এতিয়া আমি প্ৰথমতে ভাত খাই লওঁ, আৰু তাৰপিছত আমি সকলোকে বিদায় লৈ ঘৰলৈ যাম। আমাৰ ভাত খোৱা হৈ গ'ল, আৰু এতিয়া গাড়ী ষ্টাৰ্ট। অলপ বোকা আছে, লাহে লাহে। সকলোকে ধন্যবাদ জনালোঁ। আপোনালোকে চাই থাকিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সকলো ভালে থাকক, ধন্যবাদ। हम ना रहे कभी यारों के बिन।